কি ধৰিব পাৰিছেনে? এইবিলাক আমাৰ অসমীয়া গুটি আলু। এইবিলাক চাওকচোন, ইমান ধুনীয়াকৈ পোংবিলাক ওলাই আছে। সেইটো দেখিছে, ইমান ধুনীয়াকৈ পোংবিলাক ওলাইছে। এইবিলাক ইমান ধুনীয়া হৈছে দেখিছে। আজি আমি গুটি আলু দিম। আৰু এইফালে এয়া তলি ধুনীয়াকৈ একদম ৰেডি হৈ আছে। খলবিলাক একদম ধুনীয়াকৈ কৰি থোৱা আছে। আৰু এজন আমাৰ ৰাখালকাই আমাক সহায় কৰিছে তলি দিবলৈ, গুটি আলু দিবলৈ। এয়া আৰু এতিয়া আমি গুটি আলু দিম দেই। দিয়া দিয়া, তুমিও দিয়া। হৈ যাব দেই, মই এইকেইটা দি লওঁ, তুমি তেতিয়ালৈকে এইখিনি লৈ থাকা। কৃষ্ণ প্ৰভু, ধুনীয়াকৈ হ'লে হয় দেই এইবাৰ গুটি আলু। আৰু এইবিলাক আলুবিলাক এতিয়া মই এনেকৈ দি গৈছোঁ। পিছত কিন্তু এইবিলাক ধুনীয়াকৈ এনেকৈ মাটি দি ঢাকি দিব লাগিব, নহ'লে যে এইবিলাক পোংবিলাক ওলাই আছে, পোংবিলাক কুকুৰাই খাই পেলাব। খাই দিলে আলুটো উঘালি লৈ যাব আৰু গছজোপা নহ'ব। সেইকাৰণে এনেকৈ ঢাকি দিব লাগিব। মই এতিয়া দি যাওঁ, পিছত এইবিলাক ধুনীয়াকৈ ঢাকি দিয়া হ'ব। প্ৰথমতে এবাৰ পানী দিব লাগে, পিছত ধুনীয়াকৈ ঢাকি দিব লাগিব। এতিয়া মই এনেকৈ দি গৈছোঁ। আৰু আমাৰ অকণমানটো দিবা নেকি? তুমি দিবা দিবা গুটি আলু। এবাৰ পানী তিয়াই দিব লাগে প্ৰথমত, পিছত দিবলৈ দিবৰ কাৰণে, ধুবৰ কাৰণে। দুটো ঠিকে ঠিকে হৈছেনে? ধুনীয়াকৈ জোখত হৈছে। নাই হোৱা, ধুনীয়া হৈছে। ধুনীয়াকৈ কাম কৰিব জানে দেই আমাৰ ই দিব এতিয়া দেই। দি দিয়া দি দিয়া দি দিয়া, এই ধুনীয়াকৈ এনেকৈ দিয়া। এনেকৈ হৈছে, বৰ ধুনীয়া হৈছে দেই। এইডোখৰত দিয়া, এইডোখৰত হৈছে, হ'ব, ভাগি যাব, হ'ব। চিঙি গৈছেগৈ। গুটি সেইডালত নধৰিবা, এইটো গুটিটোত ধৰিবা। এনেকৈ হৈ যাব, তুমি দিয়া হৈ যাব দেই। হৈ যাব, তুমি সেইকেইটাকে দি থাকা। হ'ব ন? আৰু এনেকৈ আপোনালোকক আৰু এটা বস্তু আপোনালোকক দেখাই থৈ যাওঁ। এইটো চব কলগছ ইমান ধুনীয়াকৈ লাগি আছে, বাৰীৰ চুকতে যিহেতু লাগি আছিলে, একেবাৰে আপোনালোকক সেইটো একেবাৰে দেখাই থৈ গৈছোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।